নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, মই এই ভিডিঅ'টো কেইটামান কথা ক'বৰ কাৰণেহে বনাইছোঁ। কথাবোৰ হ'ল এনেকুৱা ধৰণৰ, যদি আপোনাৰ ঘৰটো পানী পৰাই হওক বা জুপুৰি ঘৰেই হওক, সেই ঘৰটোত থাকি যিমানখিনি শান্তি আছে, কিন্তু ভাড়াঘৰত সেই শান্তিটো নাই কেতিয়াও। যিসকল মানুহে ভাড়াঘৰত আছে, এই কথাষাৰ উপলব্ধি কৰিছে। আৰু বন্ধুসকল, আপোনাৰ যদি কাৰোবাৰ লগত ভাল সম্পৰ্ক, ভাল বন্ধুত্ব আছে, তেতিয়াহ'লে সেই মানুহজনৰ লগত বা সেই মানুহঘৰৰ লগত পইচা লেনদেন নকৰিব। পৰাপক্ষত যদি পইচা লেনদেন কৰে, আপোনালোকৰ সম্পৰ্কবোৰ বেয়া কৰি দিব। এই কথাষাৰ মই উপলব্ধি কৰিছোঁ। আৰু বন্ধুসকল, আপোনাৰ যদি কোনোবা শত্ৰু আছে, সেই শত্ৰুজনৰ যদি ভাল গুণ আছে, সেই ভাল গুণবোৰ আয়ত্ব কৰিব। মানুহৰ পৰা ভাল গুণ আয়ত্ব কৰা বা শত্ৰুৰ পৰা ভাল গুণ আয়ত্ব কৰা কোনো অপৰাধ নহয়। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো আজিলৈ ইমানতে। বাই।